আপুনি মাক হেৰুৱাইছে আপুনি দাদাক হেৰুৱাইছে আপুনি জংকিবাক হেৰুৱাইছে তাৰপিছত কি জীৱনটো নেজানো কিন্তু ইমান বছৰে যোৱা 20-21 বছৰে নাকান্দিব আপুনি নাই কেতিয়াবা আকৌ চকু পানী ৰখাবও নালাগে বুলি ভাবো দেই কান্দি দিবও লাগে দাদাই মানে মা বা দাদা তিনিজন মানুহ হৈ আছিলে মোৰ কাৰণে সেইটো গতিকে সম্ভালি লৈছিলে তিনিজন হৈ পেলাই মোৰ কাৰণে এতিয়াহে মই সাংঘাতিক অকলশৰীয়া হৈছোঁ মানে মোৰ এনেকুৱা লাগে এই সময়ত আটাইতকৈ দুৰ্ভগীয়া গৰাকী আপুনি যেন লাগিছে মানে মই ক'ব এই শব্দটো কৈ ভাল কৰিছো ভুল কৰিছো নাজানো মোৰ নাজানো এইটো সঁচা কথা নাই টিস্যু এখন দে না ববি মানে এজন মানুহ পৃথিৱীৰ পৰা নিজৰ আপোন মানুহ নাইকিয়া হৈ গ'লে সেইটো সম্ভালিবলৈ ইমান কঠিন আপুনি মানে মই আপোনাক একদম মানে কি কওঁ মোৰ ভাষা নাই ববি এই তাৰপিছত আপুনি জীৱনটোক কেনেকৈ লৈছে নালাগে তাৰপিছত আপুনি জীৱনটো কেনেকৈ লৈছে মানে কি মানে জীৱন মানে কি যুদ্ধত সেনাপতি সলনি হয় নহয়